হেল্ল' গাইছ, ৰাতিপুৱাই শুই উঠিছিলোঁহে আজি মাত্ৰ। মোৰ বন্ধুহঁত আহিল খবৰ নিদিয়াকৈ, খাই হেনো ব্ৰইলাৰৰ মাংসৰ খানা। সুখৰ কথা যে আমাৰ সকলোৰে হাতত আজি 50 টকাকৈ আছিল। ময়ো দেৰি নকৰি ওলালোঁ লগৰটোৰ লগত ব্ৰইলাৰ আনো বুলি। আহি দেখোঁ যে সকলো ব্ৰইলাৰ সৰু সৰু হৈ আছে। নহ'ব, আমাক 5 কেজি মানৰ ব্ৰইলাৰ লাগিব। তো আমি বাছি 5 কেজি মানৰ ব্ৰইলাৰ আনিলোঁ। আৰু ব্ৰইলাৰ অনাৰ পিছত মোৰ মুখত কি যে হাঁহি। তো ইহঁতেও কম নহয়, পূৰা ব্ৰইলাৰ চাফা কৰাত লাগি দিলে। তো চাফা তাফা কৰি ধুনীয়াকৈ ব্ৰইলাৰটো পুৰি ল'লে। কি ধুনীয়াকৈ যে জুই জ্বলিছে, ব্ৰইলাৰটো ধুনীয়াকৈ পৰিছে। তাৰেপিছত মোৰ হাতত আছিল এতিয়া মাংসৰ কেৰাহীটো। বাই চান্সত যদি আজি মোৰ মাংস কেৰাহীটো হাতৰ পৰা সৰি পৰে, ইহঁতে আজি চাগে মোকে খাব। আৰু দুখৰ কথা যে আমাৰ তাত ভাত বনাবলৈ আৰু বেলেগ বাচন নাই। সেইবাবে আমি কেৰাহীতে ভাতখিনি বহাই দিলোঁ, যি হ'লেও খালেই হ'ল। তাৰপিছত ইও আকৌ কম নহয়, পূৰা মাষ্টাৰ চেফৰ বনোৱাৰ দৰে ধুনীয়াকৈ ব্ৰইলাৰ মাংসখিনি বনালে। ধুনীয়া টেষ্টি হ'ব যেন পাইছোঁ আৰু। তো শেষত চাওকচোন, মই পূৰা চৰিয়াতে বহাই দিলোঁ, কাৰণ যি হ'লেও মই চৰিয়াতে খাওঁ। তো আজিলৈ মানে